Hello, good morning. আজি আমি যাই আছো কোনোবা এটা জাগাত। এতিয়া টাইম হৈছে কিমানটা বাজিল টাইমটো 7:17। এতিয়া আমি ঘৰৰ পৰা ওলালো, জালুকবাৰী চৰাইঘাট ব্ৰিজ পালো। ক'ত যাই আছো কি কৰিম সকলো দেখাম আপোনালোকক, চাই থাকিব। ড্ৰাইভ কৰি আছো এতিয়া গুৱাহাটীত। হাই এভৰিৱান, আমাৰ লগত আছে আমাৰ গৰমৰ মাইনাজনী। হেল্ল' কৰি দিয়া। আমি পুৰা ফেমিলি যাই আছো, চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি শ্বিলং পাই গ'লোঁ। এতিয়া আছোঁ আমি শ্বিলঙৰ চিভিল পইণ্ট। ইয়াৰ পৰা এজন ভিনি এজন আহিব আমাৰ, তাৰ লগত ক'ত যাওঁ চাই থাকক। এতিয়া আমি যাই আছোঁ লাইটলুম। এতিয়া টাইম হ'ল 2টা বাজি গ'ল। ৰাস্তা লাইটলুম। আজি গৰম নাই, ইয়াতে ঠাণ্ডাই মোটামুটি। এইটো হ'ল লাইটলুম পোৱাৰ আগত এখন বান্ধাকবি বাগান চাওক, গছ চাওক, এইটো চাওক, আমাৰ গাড়ী, এইটো চাওক বাঘবিলাক। অ'কে, সেনেকৈ আমি লাইটলুমলৈ যাই আছোঁ। ৰাস্তাটোৰে অলপ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। ৰাস্তা কিন্তু বহুত ক্লিন হয় শ্বিলঙত, একদম এটা যাবৰো নাপায়, কোনো পিক চিক একো নাই, একদম ক্লিন। ফাইনেলি আমি আহি পালোঁ লাইটলুম। ইমান কুঁৱলী পৰিছে আজি ইয়াতে চাওক, বহুত কুঁৱলী পৰি আছে, একদম একো দেখাই নাপায়। বহুত কুঁৱলী, বহুত ঠাণ্ডা। চ' আমি ফাৰ্ষ্ট আমাৰ বাবুটোৰ ড্ৰেছটো চেঞ্জ কৰি দিওঁ, কাৰণ ঠাণ্ডা পৰিছে ন, সেইকাৰণে কষ্ট পাই যাব। ঠাণ্ডাটো পৰিছে, ইমান কুঁৱলী পৰিছে ইয়াতে, বাপ্পাৰে। গুৱাহাটীত গৰমত থাকিব নোৱাৰি। এতিয়া চা, বাপৰে বাপ, বহুত কুঁৱলী পৰিছে এতিয়া আজি। চাই লওক, দেখাব পৰা নাই এতিয়া, এনেকৈ আৰু মানুহটো বহুত আছে। আমি আগতে বাচ্চাটোৰ ড্ৰেছটো চেঞ্জ কৰি আছোঁ, অকণ ঠাণ্ডাটো পৰিছেতো সেইকাৰণে। জেগাটো চাওক, ইমান কুঁৱলী দিছে ন, একো চাবই নোৱাৰি গেলা, বহুত কুঁৱলী দিছে। দেখিছেনে গাইছ, চাওক। ইয়াতে ৱাটাৰফলছৰ চাউণ্ডটো আহি আছে, কিন্তু দেখা নাপায়, একো দেখা নাপায়। কিন্তু আহি কেনে বৰ মস্তি লাগিছে, বহুত ভাল লাগিছে জেগাখিনি। ইমান কুঁৱলী। গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি আজি শ্বিলঙৰ ছেকেণ্ড ডে ষ্টাৰ্ট কৰিলোঁ। আমি এতিয়া শ্বিলঙৰ পৰা ওলালোঁ। এতিয়া টাইম হ'ল 10:40। এতিয়া আমি আজি যাম, ক'ত যাম আমি আজি? krangsuri। কাৰণ ইয়াৰ আগৰবাৰ আহোঁতে আমি চেৰাপুঞ্জী, ডাউকি চব ঘূৰিছোঁ। যোৱাকালি আমি কিহত গ'লোঁ? লাইটলুম। আজি যাম আমি krangsuri। চাই থাকক আমাৰ ভিডিঅ'টো। krangsuri আমিও চাম, আপোনালোকক দেখাম। এইটো krangsuri পোৱাৰ আগত জোৱাই শিলচৰ ৰোড হয়, তাতে অলপ এনে ৰখিছোঁ, ৰখি কিনে চাইছোঁ অলপমান। চাওক কেনেকুৱা লাগিছে, অকল পাহাৰ, সেউজীয়াই দেখা পাব, বেলেগ একো নহয়। শিলচৰ জোৱাই ৰোড হয় এইটো। আমি জোৱাই হৈ krangsuri যাই আছোঁ, চাই থাকক। এতিয়া বৰষুণটো কমিল, কিন্তু ৰাতিপুৱা ভাগত আজি বহুত বৰষুণ দিছিল। আৰু আজি ছানডে হয়, চ' শ্বিলঙত চব দোকান বন্ধই, দোকান পোহৰ চব বন্ধ আছে। এতিয়া আমি গাড়ী যাই আছোঁ, এইটো ৰোড
চাই লওক মোটামুটি আমি আহিছোঁ এতিয়া krangsuri চাই লওক krangsuriত আহিলোঁ কেনেকুৱা ঝৰ্ণা বাপৰে বাপ কিন্তু শ্বিলঙৰ পৰা বহুত দূৰ হয় 95 কিলোমিটাৰ চাই লওক krangsuri এনেকৈ পানী এই ৱাটাৰফলছটো চাবলৈ krangsuriৰ ভিউ পইণ্টৰ পৰা বহুত তলত নামি আহিব লাগে চিৰি দি মোটামুটি 5-6টামান চিৰি আছে এনেকৈ আহি আহি একদম তলত এই ৱাটাৰফলছটো চাই এইটো ভিউ পইণ্ট হয় এইটো একেবাৰে তলত হয় চাই লওক ভাল লাগিছে কিন্তু ভৰি বিষাই গৈছে ইমান তলত নামিব লাগে এই আমাৰ ভিনি আমাৰ হিৰো আমি সবে মিলি আজি চাব আহিলোঁ তেখেতে আমাক বহুত হেল্প কৰিছে সব দেখাইছে কাৰণ শ্বিলঙতে থাকে সব জানে গোটেইখিনি টুৰিষ্ট প্লেচ আমাক দেখাই দিছে আজি চাই লওক মানুহটো বহুত আছে ঝৰ্ণাৰ চাউণ্ডটো বহুত এতিয়া আপোনালোক চাই থাকক আহিলে আহিব ভাল লাগে কিন্তু কুঁৱলী নাই ইয়াতে আজি চাব পাৰিছোঁ সেইকাৰণে এই ৱাটাৰফলছৰ পৰা ওপৰত উঠি আহিলে এই নদীটো পায় তো চাওক ইয়াতে আপোনাৰ ব'টিঙো হয় আৰু গা ধুব পাৰি এইটো এটা এনেকৈ বান্ধি দিয়া আছে মানুহবোৰে চাইডত গাও ধুই আছে কিছুমানে আমি বাৰু ধোৱা নাই কাৰণ এইটো দেখা পাইছেনে ইয়াতে এটা ৱাটাৰফলছ আছে যদি আপোনালোকে krangsuriৰ ফালে যায় তেতিয়াহ'লে krangsuri পোৱাৰ আগত এই ৱাটাৰফলছটো পাব চাব পাৰে ধুনীয়া লাগিছে মই তালৈকে নাযাওঁ বাৰু